গাইজ সকলোকে এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে জানেই এতিয়াও বৰ্তমানে জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ তদন্ত এতিয়াও চলি আছে এতিয়ালৈকে তেওঁ ন্যায় পোৱাই নাই এই সংক্ৰান্তত মই আজি আপোনালোকৰ ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো আপোনালোকে চাই থাকক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি পৰ্যন্ত এছআই জোনমণি ৰাভাই ন্যায় নাপালে মৃত্যু 10-12 দিন পাৰ হৈ গ'ল ইতিমধ্যে তেওঁৰ আদ্য শ্ৰাদ্ধ সম্পূৰ্ণ হৈছে তথাপিও তেওঁ আজি পৰ্যন্ত ন্যায় নাপালে তেওঁৰ মৃত্যুৰ কাৰণ এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে তথাপিও নতুন ৰহস্য ওলাইছে যদিও তেওঁৰ মৃত্যুৰ আচল কাৰণ এতিয়াও জানিব পৰা নাই প্ৰথমে ঘটনাৰ তদন্ত কৰিবলৈ দিয়া হ'ল CID কিন্তু এতিয়া বৰ্তমান অসম চৰকাৰে CBI হাতত এই তদন্ত অৰ্পণ কৰি দিছে কিন্তু CBI তদন্ত কেতিয়ালৈ কৰিব এয়াহে এটা ৰহস্যৰ কাৰণ হৈ পৰিছে জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত জড়িত বা দুৰ্ঘটনাৰ লগত জড়িত বহুতো নাম ভাঙো খাই পৰিল আৰক্ষী উপপৰিদৰ্শক লীনা দলে আভাজ্যোতি ৰাভাকে ধৰি বহুতো মানুহৰ নাম ভাঙো খাই পৰিল কিন্তু তথাপিও আজি পৰ্যন্ত তেওঁৰ ৰহস্যৰ কাৰণ জানিব পৰা নগ'ল মাতৃৰ বুকু উদং কৰি গুচি গ'ল জোনমণি ৰাভা ইয়াৰ পাছতেই বেলেগ এটা ৰহস্য হৈছে যিজন ট্ৰাক চালক সুমিত কুমাৰ পালকো গ্ৰেপ্তাৰ কৰা হ'ল যদিও গ্ৰেপ্তাৰ কৰাৰ কিছুদিন পাছতেই অৰ্থাৎ এসপ্তাহমান নহওঁতেই তেওঁকো জামিন কৰি এৰি দিয়া হ'ল তেওঁ বৰ্তমান উত্তৰ প্ৰদেশৰ গৃহলৈ তেওঁ গুচি গ'ল আৰু বৰ্তমান এই ঘটনাৰ লগত তেওঁ সঁচাকৈ ট্ৰাক চালক আছিল নে এয়াও এক ৰহস্য কাৰণ হৈ পৰিছে লগতে ট্ৰাকখনত অকল সুমিত কুমাৰ পালে আছিল নে আন কোনোবাও আছিল সঁচাকৈ সুমিত কুমাৰ পালে ট্ৰাক চালক নে বেলেগ কোনোবা আছিল এয়াও এটা ৰহস্য কাৰণ হৈ পৰিছে আৰু জানিব পৰা মতে সুমিত কুমাৰক আকৌ জেললৈ পঠিওৱা হৈছে মুঠতে বিভিন্ন ৰহস্যৰ মাজত সোমাই পৰিছে এছআই জোনমণি ৰাভাৰ মৃত্যু জোনমণি ৰাভাৰ মৃত্যু স্বাভাৱিক নহয় বুলি অসম চৰকাৰে মানি লৈছে আৰু যাৰ বাবে তেওঁলোকে প্ৰথমে দিয়া হ'ল CIDক আৰু তাৰ পাছত ঘটনা তদন্ত কৰিবলৈ দিয়া হ'ল CBIক কিন্তু CBI তদন্ত কৰিব কেতিয়া এই ৰহস্য ওলাব কেতিয়া এয়াও এক উল্লেখযোগ্য প্ৰশ্ন হৈ পৰিছে আচল ঘটনা পোহৰলৈ নহালৈকে এই জোনমণি ৰাভাৰ মৃত্যুৰ কাৰণ ৰহস্যৰ আৱৰ্ততে সোমাই থাকিব বুলি আমি ইতিমধ্যে অনুমান কৰিব পাৰিছোঁ এনেদৰে দিন বাগৰি গৈ থাকিব আজি 10 দিন পাৰ হৈছে পাছত এমাহ পাৰ হ'ব আৰু এবছৰ পাৰ হ'ব এনেদৰে নতুন খবৰ আহিব আৰু পাহৰণিৰ গৰ্ভত জোনমণি ৰাভাৰ মৃত্যুৰ আচল কাৰণ বাদ পৰি ৰৈ যাব ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা জনাম যে আৰক্ষী উপপৰিদৰ্শক অৰ্থাৎ এছআই জোনমণি ৰাভাই অতি সোনকালে ন্যায় পায় দোষী সাব্যস্ত হয় এয়াই কামনা কৰিছোঁ তো গাইজ আজি ভিডিঅ'টো ইমানে আছিলে যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকল নতুনকৈ আহিছে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো আজিলৈ বাই বাই